Good afternoon everyone. কি খবৰ সকলোৰে ভালে আছে বুলি আশা কৰিছো. আজি খুব সহজ এটা চিকেনৰ ৰেচিপি লৈ আহিছো. তাত অকল লাগিব পিসা পিয়াজ দুটা, এক কাপ দৈ আৰু মেইন ষ্টাৰ ইনগ্ৰেডিয়েন্টটো হ'ল জালুকৰ গুড়ি. মই এটো ৰেডিমেড কিনি আনিছো গুড়িটো. আপোনাৰ তাত গোটা থাকিলে খুন্দি ল'ব পাৰে. নেমু সৰু এটা, আদা নহৰুৰ পেষ্ট, অকণমান চেনি আৰু অকণমান নিমখ সোৱাদ অনুসৰি. আৰু এই গোটেইখিনিৰে মেৰিনেট কৰি থম. এটো ভাজিব নালাগে, সেয়ে সোনকালে হৈ যোৱা এটা ৰেচিপি. আধা ঘণ্টাৰ কাৰণে গোটেইখিনি মিক্স কৰি মেৰিনেট কৰি দিম. পিয়াজটোৱে সফট কৰাত সহায় কৰে.